কিয়া তই এই দোকান কিয়া খোলা নাই এই খুলবিৰে দোকান কৰ্মচাৰী গিলা নাহে বোলে আজি হেৰি মই তাৰমানে ভাইটি ঠিক যাব উঠিব এতিয়া মিঠাই চিঠাই কিবা গাখীৰ চাখীৰ নিবা বহুত দিনৰ মূৰত যাম এতিয়া তই দুটামান মিঠাই গৈ আছ মই টেষ্ট কৰি চাওঁ ভাইয়াকে 5টামান নিম দে মিঠাই নাই বুন্দে বুজাই আছে অলপমান দেচোন দি বুন্দিয়া বুজিয়াকে নামন দি টেষ্ট কৰি চাওঁ দে টেষ্ট কৰি চাব লো Yum, 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 yum. কেনা ঠিক আছে নে ইমান ভাল লাগা নাই জোখা বিস্কুট আছে যাচোন গৈ হে তাতে কৰি খাও যা বিস্কুট হ্যালো খাই চাও ইমান হট না যাচোন কি গৈ গালু এটা গৈ টেষ্ট কৰি খাও যা লাৰু ইয়েতে খাবা আছিলে নিবে আছি ই বিস্কুট খালা কেনে ভুজিয়া বন্ধা খাইছলা ৰচোন এইটো দিছা যদি নিয়ালে কিবা এটা ব্যৱস্থা কৰিব লাগিব আজি এই চান্স পুরো পেট ভরে খাই যাবে লাগবো রাতেতে হ্যালো একটু ভাগে না এটা কাম কর গে এ বুঞ্জা বুঝে নাঙ্গে যা সিংড়ি আছে না আছে র এ যাসুন যা সিংড়ি আগে বাস্তা গই গে হ্যালো সিংড়া ও র সিংড়ার পয়সা কই ওই দই কি কই গাড়ি হগে নি সিংড়ি গইছো দে দে তিলুর লাড়ুর পয়সা দি হাও কি কই গাড়ি পয়সা কিনকি দে ভাই মই বিস্কুট হগে নি কি কই গাড়ি গইছো দে দে বিস্কুটের পয়সা দি হা বিস্কুটের পয়সা কিনকি দিয়া মই বুঞ্জা বুঝে হগে নি বিস্কুট গইছো দে দে বুন্দে বুঝার পয়সা দি হা মই বুঞ্জা বুঝে নয় গই তন দে ও কি ও দোকানি হইছে হিসাব না থাক যেন কি মরা মর ই দেখোন তিলুর লাড়ুরও পয়সা নিলাম বুন্দা বুঝারও পয়সা নিলাম বিস্কুটেরও পয়সা নিলাম ও সিংড়া কি তে নিশানকে ফোন কৰিম তোৰা হেল্ল' এইটো আমাৰ তাই গেলে আছোন কাম এটা আছে দে দে যাই আছো দে কি কথা এই কিষান যে আছে কিষানি মোক ভাল ঠগনি দিছি কি ঠগনি এই কি কিবা গোল্লাৰ সলনি মিঠেৰ সলনি বুন্দে বুজাই কি 5টা চিংৰা লৈ গৈছে মোৰ তাবাই পইচা দিছে নিদিলা কি গাঁৱত থেংকি থাকে কি নহয় তো তাৰ এটা ভাল ব্যৱস্থা কৰিব লাগিব কি ব্যৱস্থা কৰিবি তাৰ মোৰ তাত এটা মজা আইডিয়া আছে তই খালি মোৰ মতে কাম কৰি যা মই আইডিয়াটো কৈ আছো A few moments later. তই গাড়ী চাড়ি হই কি কেছ এই তোক কথাটো নকয় নেকি তই ইনভেষ্টমেণ্ট কৰা ক্ষমতাটো তোৰ অলপ বেছি আছে তই মোতকৈ বহুত ধনী হৈ যাবি ভাই পিকিস কো ভাই কথাটো তই শুন এটা মন্দিৰ আছে তাতে তই যদি 100 টকা দিয়ে 200 টকা ল'ব 500 টকা দিলে 1000 টকা ল'ব যাবি নেকি যামা যাবি যাম বহুত গাড়ীটো এই তুই রে মন্দিৰ কোন সাইডৰ পৰা মন্দিৰ আইছো এইটো নীলকণ্ঠৰ মাকে একদিন পান দেখছিল তলে 20 টকা ভৰালে 40 টকা হ'লে ডাবল হৈ যায় পইচা 20 টকা দিয়ে ডাবল হৈ যাব কিনো কয় দেচোন তই একবাৰ দেখো কৰি এতে তোক কথা টকা পাইছিলো এতে পইচাটো দি পেলাই 1 মিনিট টাইম সেৱা কৰিব লাগিব চাবি তোক মই প্ৰচেছটো দেখাই দি আছো এই 20 টকা দিলি 40 টকা ওলাইব তুই চাই যা জয় প্ৰভু কাটি মাহতে দিন কুকুৰে বাদি ওলা লাগছে ভাষাদি ভালত বয়া খালি কথা দি ওলাই যাও এই চা 40 টকা ও ৰে মৌ খৰক যে পইচা গৈ হগি ৰ মৌ একদম ধুনি যাম মই তই আছা না ভিতৰত তই এতিয়া সোমাই থাক
সি যেতিয়া পইচা লৈ আহিব তেতিয়া পইচাটো দিবি তই লৈ পেলাই দাউৰবি মনে মনে গম পাইছা সি যাতে গম নাপায় আৰু মই এতিয়া যাওঁ আমাৰ টাকা লাগি যাওঁ 5 minutes later. ৰ মই গগেই যাওঁ না পইচা ফাৰ্ষ্ট 10 টকা গগেই চাওঁ চাব লাগিব থম ৰ এই জয় মা কাকি দাব ধক হাও হুঁচিয়াই দাবই ৰ এইবাৰ 20 টকা গগেই চাওঁ ৰ জয় মা কাকি ৰ গোটাখিনি গগেই যাওঁ ৰ এতিয়া ধনী হৈ যাম মই আৰু আনব লাগিব ৰ পিছা 500-700 গোটাই গগেই দিম এতিয়া अभी मजा आएगा ना भिड़ो। জয় মা কাকি लेकिन ये साला कर क्या रहा है यहाँ पे? জয় মা কাকি হাও পইচা ক'ত হাও ভিতৰত দোৱা কোন আই এ ৰাম মোৰ পইচা আনি এই আপাই বা কামটো কন্যাক না কৰ দে ইয়াই লাগে এই তই আসি আসি এই এখন মোৰ বাকী দুয়ো ভাগিলো মোৰ চিংৰাৰ পইচা আহি গেল আধা কিন্তু আধা পাইলো গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি আপোনালোকে আমাৰ চেনেলত নতুন কৰি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কেনেহেন ভিডিঅ' চাই ভাল পায় আমাক কমেণ্টত জনাব আৰু আমি তাৰ ওপৰত ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম তো গাইজ আজিৰ কাৰণে বাই বাই